জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ফাষ্ট ট্ৰেক আদালত আজিৰ পৰা গঠন হ'ল আৰু ফাষ্ট ট্ৰেক আদালত মানে মিনিং হ'ল কি ফটাফট হয় নে নহয় এবছৰৰ ভিতৰত ফটাফট মানে কাম নিষ্পত্তি কৰিব লাগিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু এইখিনি বাৰু ইলেকশ্যনৰ কাৰণে তোপ নে আন কিবা যি কি নহওক আপোনালোকে দেখিছে বতৰৰ ৰাগজাননী কেনেকুৱা একদম গুমগুমাই আহিছে আৰু মই ভিডিঅ'টো যেতিয়া বনাইছোঁ তেতিয়াও কিন্তু একদম গুমগুমনি আৰু ইতিমধ্যে জুবিনৰ সমাধিস্থলীত তাতো কাম আৰম্ভ হৈ আছে লেহেমীয়া গতিত আৰু লেহেমীয়া গতিত হোৱাৰ কাৰণটো কি আপোনালোকেতো সকলোখিনিয়ে গমেই পায় কিন্তু এক আচৰিত ধৰণৰ কথা আজি এটা মানে নিউজ পালোঁ সেই নিউজটো হ'ল কি এই হত্যাকাৰীকেইটা যোনখন থানাহে আহি গৈছে দেই যিখন মানে কাৰাগাৰত আছে সেই কাৰাগাৰত এজন বেটেলিয়ন জোৱানে জুবিন জুবিন বুলি চিঞৰি তেওঁ মাটিত ঢলি পৰিলে কিন্তু ৰহস্যজনক কথা কিছু লোকে ক'বলৈ বিচাৰিছে যে এইটো সেই জুবিনক স্মৰণ কৰা নাই সেই বেলেগ এজন সতীৰ্থকহে বোলে তেওঁ জুবিন জুবিন বুলি চিঞৰিছে কিন্তু সেইটো এটা ৰহস্য কথা নহয় জানো আৰু আজিকালি কিছুমান মানে এনেকুৱা কাণ্ড কাৰখানা সংঘটিত হ'বলৈ লৈছে সকলোখিনি ৰহস্যৰ মাজত সোমাই পৰে মানে মেৰপেচ আৰু কিয় জানেনে এইবিলাক মানে কি ক'ব আৰু টিভি চিৰিয়েল ইউটিউবত নানানটা এইবিলাক কুবুদ্ধি এইবিলাক দেখি শুনি মানুহৰ মগজটো এনেকুৱা ফাৰ্ষ্ট চলা হৈছে আৰু সেইবিলাক বুদ্ধি তৎক্ষণত কি কৰে তেওঁলোকে আয়ত্ব কৰে আৰু অৱশেষত সেই যুৱকজনে যেতিয়া নিজৰ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াইছে তেতিয়া হেনো জুবিন জুবিন বুলি কৈ পেলাই তেওঁ ঢলি পৰিছে কিন্তু শেষত তেনেকুৱা এটা কথা কৈছে নাজানো কি হয় নহয় নাজানো আৰু ইলেকশ্যনৰ আগে এতিয়া এটা বোম ফুটাইছে যে ফাষ্ট ট্ৰেক আদালত হ'ব আপোনালোকে কওকচোন এইটো বাৰু সম্ভৱনে সেই 12,000 নে 12,500 পৃষ্ঠাৰ নহয় জানো গতিকে আপোনালোকে নিজে ভাবক কিছু লোকে তেতিয়াই কৈছিলে যে এইটো নাই কমেও 20-30 বছৰ লাগিব আৰু আমি হয়তো তেতিয়ালৈ জীয়াই নাথাকোঁ কিন্তু এতিয়া কি কৈছে মানে 1 বছৰৰ ভিতৰত বোলে একদম নিষ্পত্তি কৰিবই লাগিব কিয় জানেনে কাৰণ ইলেকশ্যনটো যে আহি আছে সেয়া হৈছে আভুৱা ভৰা তেওঁলোকে কৰকচোন যে ভৰ বাৰিষা নহাৰ আগতে জুবিন সমাধি ক্ষেত্ৰতো তেওঁলোকে কৰি দেখাওক তেতিয়াহে কওঁ নহয় জানো কিন্তু যিবিলাক কাম কৰিব লাগে সেইবিলাক এতিয়া একদম লেহেমীয়া গতিত চলি আছে আপোনালোকে সকলোৱে গম পায় কাৰো কথা নুশুনে চৰকাৰে গতিকে বন্ধু বান্ধৱীসকল আজি যি এই হত্যাকাৰীকেইটা সেই বাক্সা কাৰাগাৰত আছে সেই বাক্সা কাৰাগাৰতে সেই অঘটনটো সংঘটিত হৈছে হয়তো আপোনালোকে শুনিছে বা দেখিছে আপোনালোকে কিন্তু ময়ো আপোনালোকক কওঁ এইটো এটা একেবাৰে ৰহস্য কথা কেনেকৈ নাজানো আৰু মোৰ মনে এনেকুৱা কয় যে সেইটো তেওঁ হয়তো আমাৰ এই জুবিনকে হিয়াৰামঠু জুবিনকে তেওঁ হয়তো বিচাৰিছে হয়তো তেওঁ মানে কিছুমান কাৰুকাৰ্য দেখিছে সেইখিনি সহিব পৰা নাই সহিব নোৱাৰিও তেনেকুৱা এটা কাম কৰে বুলি মোৰ মনে ধৰে নাজানো দেই মই কথাটোহে কৈছোঁ নহ'লেনো তেওঁ সেইটো কাম কিয় কৰিব নহয় জানো কোনোবা বৈশ্য বুলি এজন কিন্তু তেওঁ চাগে এনেকুৱা দেখিছে যে এইকেইটাই কিয় এইবিলাক কৰি আছে তেওঁতো পুলিচ বিষয়া বা বেটেলিয়ন হ'লেও তেওঁতো মনত এটা হেৰি আছে ন দুখ আছে আৰু জুবিনকতো বেয়া পোৱা মানুহ কোনো নায়েই গতিকে হয়তো মনৰ দুখতো সেইটো কৰিব পাৰে কাৰণ এই হত্যাকাৰীকেইটাক মাৰিবলৈ নাপায় তেওঁ নিজেই নিজক মানে হয়তো গুলিয়াবও পাৰে বন্ধু বান্ধৱীসকল ভিডিঅ'টো বনাই থাকোঁতে বতৰে দেখিছেনে একে চক খাই উঠিছোঁ কেইদিনমান হৈছে চক খাই থাকোঁ অকল কাষতো মানুহ মৰিছে আমাৰ কাষতো ঘৰতো এয়া বহুত কিবা কিবি মানে মগজটো একদম ঠিক নাইকিয়া হৈ আছে বন্ধু বান্ধৱীসকল গতিকে আপোনালোকে চাওক কেনেকুৱা কাণ্ড কাৰখানা হৈছে আৰু আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায় লগতে ভিডিঅ'টো আগবঢ়াই দিছোঁ বাই বাই যিখন কাৰাগাৰৰ বন্ধ কোঠৰীত বন্দী হৈ আছে জুবিন হত্যাত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সেইখন কাৰাগাৰতেই সোমবাৰে নিশা হঠাৎ ফুটিল AK-47 গুলি জুবিন জুবিন বুলি চিঞৰি মজিয়াত ঢলি পৰিল ৰক্তাক্ত বেটেলিয়ন জোৱান এইখন বাক্সাৰ নিকাচিত অৱস্থিত নৱনিৰ্মিত জিলা কাৰাগাৰ যিখন কাৰাগাৰতেই বন্দী হৈ আছে জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আৰক্ষীয়ে অভিযুক্তক লৈ যোৱাৰ সময়ত
এইখন কাৰাগাৰতে সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতিৰ। উত্তেজিত জুবিন অনুৰাগীয়ে জ্বলাই দিছিল আৰক্ষী সংবাদকৰ্মীৰ বাহন। এইখন কাৰাগাৰৰ পৰাই ভাৰ্চুৱেলি জুবিন হত্যাৰ গোচৰৰ শুনানিত অংশগ্ৰহণ কৰি আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতে। কিন্তু সোমবাৰে নিশা সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা বাক্সা কাৰাগাৰত ঘটি গ'ল এটা ভয়ংকৰ ঘটনা। ছাৰ্ভিচ বন্দুকেৰে গুলীয়াই নিজকে শেষ কৰাৰ অপচেষ্টা ২৪ নং IR বেটেলিয়নৰ জোৱান গুণজিৎ বৈশ্যৰ। বুকুত গুলীবিদ্ধ জোৱানজনক জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ। সম্প্ৰতি সংকটজনক অৱস্থাত গুৱাহাটীৰ এইমছত ভৰ্তি হৈ আছে গুণজিৎ বৈশ্য। কিন্তু কি কাৰণত জোৱানজনে এই সিদ্ধান্ত লোৱাৰ অপচেষ্টা কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন। শুনক চিকিৎসকৰ ভাষ্য। ইয়াতে মই দেখা পালো এন্ট্ৰি উন্ড এটা আছে, লেফট নিপুলাৰ এটা এন্ট্ৰি উন্ড এটা আছে, চেম বুলেট মানে ওলাই যাব এটা হেৰি আছে, মাৰ্ক এটা আছে। গুলিৰ ভিতৰত ব্যৱহাৰ অৱস্থাটো ক্ৰিটিকেল হয়। ইয়াতে আপোনাৰ ইয়াতে চিভিল হস্পিটেল যেনেকৈ আমি ইমাৰ্জেঞ্চি আহিছো তেনেকুৱা নাই। উন্নত চিকিৎসাৰ কাৰণে আমি নলবাৰী আৰু বা গুৱাহাটী মেডিকেল কলেজ আমি ৰেফাৰ কৰা হৈছে। বজালীৰ বাগমাৰাত থকা পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলটোতেই গুণজিৎ বৈশ্যৰ এই কাণ্ডক লৈ সৃষ্টি হৈছে ৰহস্যৰ। কাৰণ অবিবাহিত যুৱকজনৰ পৰিয়ালৰ সৈতেও নাছিল কোনো ধৰণৰ কাজিয়া। ঘটনাৰ নিশা মাতৃৰ সৈতে ফোনত কথাও পাতিছিল গুণজিৎ বৈশ্যই। আনকি ভায়েকৰ লগতো ফোনত কথা পাতিছিল গুণজিতে। ৰাতি 9:30 বজাত মাৰ লগত কথা পাতি আছো। যোৱাকালি মোৰ লগত কণ্টেক্ট হৈছিল মোৰ ভাইটি তেখেতৰ সৰু ভাইটি। এতিয়া কাজিয়া পাতি কৰা নাছিল বা এনেকুৱা ধৰণৰ কোনো অভিযোগ নাই মোৰ লগতো। পৰিয়ালত মাতৃ, 2 ভাতৃ আৰু 2গৰাকী ভগ্নী আছে গুণজিৎ বৈশ্যৰ। প্ৰেমজনিত বা আন ব্যক্তিগত কাৰণতেই এই অপচেষ্টা চলোৱাৰ সন্দেহ কৰা হৈছে। এই ঘটনাই স্বাভাৱিকতেই হতচকিত কৰিছে আত্মীয় স্বজন, চুবুৰীয়া। সেইটো শুনি আচৰিত হৈছোঁ যে সেই আত্মহত্যা কেনেকৈ কৰিব পাৰে। কাৰণ একদম শান্ত স্বভাৱত, আমাৰ ওচৰতে মই একদম সৰুৰে পৰাই জানো তাক। কোনো ধৰণৰ ঘৰুৱা কাজিয়া বা যিবিলাক লগ বন্ধু আছে তাৰ লগতো কোনো ধৰণৰ কাজিয়া নাই, কোনো টেনশ্যনত থকা যেন মানে গম পোৱা নাই আজিলৈকে। সি নিকাচিত বৰ্তমান কৰ্মৰত আছে জিলা কাৰাগাৰত। পৰিয়ালত মাক, ভায়েক 2জন আছে, 2জনে বজাৰত ব্যৱসায় কৰে আৰু ভনীয়েক 2জনী। ঘটনাৰ এদিন পূৰ্বে ঘৰলৈ গৈছিল গুণজিৎ বৈশ্যই। কাজিয়া একো নাই আৰু মই বিয়া হোৱা ছোৱালী মই ঘৰত নাই। পৰহি কথা পাতিছো, কাজিয়া নাই বুলি কৈছে। বাকী ভিতৰুৱা খিনি কি জানিব। ঘৰত কাজিয়া নাই, পৰহি ঘৰত আহি গৈছে। তেনেস্থলত কি কাৰণে জোৱানজনে এনে সিদ্ধান্ত লোৱাৰ কথা ভাবিলে তাক লৈ বিৰাজ কৰিছে চাঞ্চল্যই। ইফালে হাস্পতাললৈ নিয়াৰ সময়ত জোৱানজনে জুবিন জুবিন বুলি মাতিছিল বুলি খবৰ বিয়পিছিল যদিও সেয়া জুবিন গাৰ্গ নহয়। জুবিন নামৰ এজন সহকৰ্মীকহে মাতিছিল বুলি জানিব পৰা গৈছে। তাৰ মাজতেই AK-47ৰ দৰে আকাৰত দীঘল বন্দুকেৰে নিজৰ বুকুত গুলীওৱাটো ইমান সহজ নহয় বুলি কৈ ঘটনাত আন কোনোবা জড়িত থকাৰো সন্দেহ কৰিছে একাংশই। অৱশ্যে এই সকলোবোৰৰ ৰহস্য ফাদিল হ'ব গুণজিৎ বৈশ্য সুস্থ হৈ উঠাৰ পাছতহে।